Hey guys, welcome back to my YouTube channel. আপোনালোক কেনে আছে? আশা কৰিছো আপোনালোক সকলো ভালে আছে। So guys, আপোনালোকৰ কাৰণে লৈ আহিছো আজি মই এটা নতুন ভিডিও। আপোনালোক যদি মোৰ চেনেলটো নতুন হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। So guys, আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো। আজি মই বনাম অমিতাৰ খাৰ। চাওক ইয়াত মই লৈছো দুটা ডাঙৰ অমিতা। ইতে মই অমিতা কিটা ভালকে সিলি ধুই সৰু সৰু টুকুৰা টুকুৰকে কাটি লম। তো তাৰ পিছত কেনেকৈ কি কৰো আপোনালোকে ভিডিওটো হেকলকে চাই থাকিব। এয়া চাওক মই অমিতাখিনি এনেকৈ কাটি লৈছো। তেতিয়া হিজি যাব সহজতে, বেছি হিজাব নালাগে। আৰু ইয়াত মই লৈছো মসুৰ দাইল এবাটি। মসুৰ দাইলখিনি মই প্ৰথমতে পানীৰে তিয়াই থৈ দিছিলো 1 ঘণ্টামান। তাৰ পিছত মই ধুই ঠাই এনেকৈ লৈছো। আৰু ইয়াত মই লৈছো এটা ডাঙৰ পিয়াজ, দুখিলা তেজপাত, আদা নহৰুৰ পেষ্ট আৰু লৈছো বগা সৰিয়হ 2 চামুচ আৰু কেঁচা জলকীয়াৰ পেষ্ট। আপোনালোকে কলা সৰিয়হ ব্যৱহাৰ কৰিব পাৰে, কোনো কথা নাই। এতিয়া গেছত এখন মই কেৰাহী পাতি দিছো। কেৰাহীখনত মই এতিয়া কাটি থোৱা অমিতাখিনি দি দিম আৰু তাতে দি দিছো মসুৰ দাইলখিনি একেলগে। আৰু বাকি যিখিনি আছে মই এটা এটাকে দি যাম। এয়া তেজপাত দিছো, কাটি থোৱা পিয়াজ, নহৰু, আদাৰ পেষ্ট, সৰিয়হ আৰু জলকীয়াৰ পেষ্টখিনিও একেলগে দি দিম। আৰু বাকি মই ইয়াত কি ব্যৱহাৰ কৰো আপোনালোকে চাই থাকক। একেবাৰে সহজতে আপোনালোকে ঘৰতে বনাই খাব পাৰে। অমিতাৰ খাৰ খাবলৈ খুবেই টেষ্টি হয় আৰু অমিতা এনেও আমাৰ কাৰণে বহুতে উপকাৰী হয়। সো এইখিনি দিয়াৰ পিছত এতিয়া মই ইয়াত দি দিম খোৱা চৌদা। খোৱা চৌদা মই ইয়াত 1/2 চামুচ ব্যৱহাৰ কৰিছো, বেছি ব্যৱহাৰ কৰা নাই। তো 1/2 চামুচ খোৱা চৌদা, পৰিমাণ অনুসৰি নিমখৰ ব্যৱহাৰ কৰিব আপোনালোকে নিজৰ পৰিমাণ অনুসৰি। আৰু ইয়াত দি দিব কেঁচা মিঠাতেল। এইকিটা বস্তুৰে আপোনালোকে বনাই খাব পাৰে অমিতাৰ খাৰ। সো এইখিনি বস্তু দিয়াৰ পিছত মই গুটেখিনি একেবাৰে ভালদৰে মিক্স কৰি লম। মিক্স কৰি গেছটো এতিয়ালৈকে মই কিন্তু অন কৰা নাই। প্ৰথমতে এই বস্তুখিনি ভালদৰে সানি ল'ব, সানাৰ পিছতহে গেছটো অন কৰি দিব। তেলটো অকমান হৰকে দিব। এতিয়া এইখিনি হনাৰ পিছত মই গেছটো অন কৰি দিম। আপোনালোকেনো কেনেকৈ অমিতাৰ খাৰ বনাই খায় জনাবচোন কমেন্ট কৰি। আৰু মোৰ ভিডিওটো চাই কেনে পালে কমেন্ট কৰি জনাব। এয়া চাওক মই গুটেখিনি বস্তু ভালদৰে সানি লৈছো। এইখিনি মিহলি কৰি লোৱাৰ পিছত মই গেছৰ ফ্লেমটো অন কৰি দিছো আৰু এইখিনি মই ঢাকনেৰে ঢাকি দিছো। এয়া চাওক 2-3 মিনিটৰ পিছতেই অমিতাখিনি হিজিবলৈ ষ্টাৰ্ট কৰিছে। এতিয়া ইয়াত মই পানী এড কৰি দিম। যিখিনি মছলা পিছা পানী আছিলে সেইখিনি মই ইয়াত ব্যৱহাৰ কৰিছো। ইয়াত মই এবাটি পানীৰ ব্যৱহাৰ কৰিছো। আপোনালোকে নিজৰ পৰিমাণ অনুসৰি পানীৰ ব্যৱহাৰ কৰিব আৰু ময়ো ব্যৱহাৰ কৰিম পিছত আৰু লাগিলে, যিহেতু খাৰ বনাম আৰু অমিতা আৰু মসুৰ দাইল গুটেখিনিয়ে ভালদৰে হিজিব লাগিব, নিহিজিলে বেয়া লাগিব আৰু খাৰটো ঠাণ্ডা হলে অকমান ডাঠ হৈ যায়। সো পানী অকমান বেছিকে দিলেই ভাল হয়। এয়া চাওক পানী দিয়াৰ পিছত উতলি আহিছিলে আৰু আপোনালোকে ভালদৰে ঘুটনিৰে ঘুটি ল'ব, তেতিয়া বস্তুটো ডাঠ হ'ব খাবলে। আৰু খাৰ হদায় অকমান ঠাণ্ডা কৰিয়ে খাব লাগে, তেতিয়া সোৱাদটো বেছি হয়। সো গাইস, খাৰ একদম ৰেডি হৈ গ'ল। আপোনালোকৰ যদি মোৰ ভিডিওটো চাই ভাল লাগিছে তেনেহলে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। আশা কৰিছো সকলোৱে ভিডিওটো চাই ভাল পাব। সো যদি ভাল পাইছে তেন্তে নিশ্চয় এটা কমেন্ট কৰি দিব কেনেকুৱানো পালে চাই। থ্যাংক ইউ গাইস, আজিলৈ আহিছো। পুনৰ লগ পাম এটা নতুন ভিডিওৰ সৈতে।